আজি আহিছোঁ আমি জালিকাটাৰ এইটো শিৱ মন্দিৰ হয়, তাতে আহিছোঁ অলপ। অলপ ধূপ চাকি বা চিলিম এইবিলাক লৈ লওঁ অলপ শিৱ বাবাৰ কাৰণে, আৰু সকলোৰে মংগল কামনা কৰি এইবিলাক ল'লোঁ। তো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোৰে ভাল হওক, সদায় সুখত থাকক আৰু মনে বিচৰা কামবিলাক যাতে হয় আৰু। ইয়াত মানুহ বহুত ঢেৰ মানুহ হয়, চ' আপোনালোকো আহিব পাৰে। আৰু ইয়াৰে খাছ মানে লোকেশ্যন বুলি ক'লে এইটো পাঠশালাৰ পৰা বেছি দূৰ নহয়, অলপমান। আৰু এটা কথা জানি আপোনালোকে ভাল পাব, ইয়াত আছে এছিয়াৰ ভিতৰত দ্বিতীয় বৃহত্তম গছডাল। এইটো এছিয়াৰ ভিতৰত দ্বিতীয় বৃহত্তম আৰু নৰ্থ ইষ্টৰ ভিতৰত প্ৰথম, আৰু এইডাল হৈছে বট গছ আৰু ইয়াৰ বয়স 200 বছৰ অতিক্ৰম কৰিছে। চ' এই শিপাবিলাক যে ওলায় সেই শিপাবিলাকেৰে আৰু গছ হৈ যায়। চ' এই এডালে গছ, এইডাল চাব আহিব পাৰে আপোনালোকে। আৰু শিৱৰ থানত আহি কেনে যদি হাতত এডাল নাবান্ধো কি হ'ব? এইটো মাষ্ট বি। চ' আজিলৈ ইমানেই, ধন্যবাদ, পুনৰ লগ পাম।